সীতাৰাম হনুমান এইটো ভিডিঅ'ত মই সৰ্দাৰ বাগেশ্বৰ ধাম চৰকাৰ ধীৰেন্দ্ৰ শাস্ত্ৰীজীক সকলোৱে জানে তেওঁ কোৱা মই ৰেমেডি কেইটামান একদম চমুকৈ এইটো ভিডিঅ'ত শ্বৰ্ট কৰি মই আপোনালোকক কম মানে আৰু তেওঁ মানে কৈছিলে যে যদি আমাৰ ঘৰত নিগেটিভ এনাৰ্জি থাকে আৰু কোনোবাই যদি কলা যাদু কৰি থয় ব্লেক মেজিক তেতিয়া আমি এইবোৰ মানে প্ৰয়োগ কৰিব পাৰোঁ আমাৰ ঘৰত তেওঁ কৈছিলে যে হনুমানৰ পঞ্চমুখী ফটো এখন আমাৰ ঘৰৰ মেইন দৰ্জাৰ ওপৰত আমি ৰাখিব লাগে তেতিয়া নিগেটিভ এনাৰ্জিয়ে সোমাব নোৱাৰে সেকেন্ডটো কৈছিলে যে তেওঁ হৱন মানে হোম পুৰিব দিছিলে ঘৰত যদি মঙ্গলবাৰে মানে প্ৰত্যেকটা মঙ্গলবাৰে 7টা মঙ্গলবাৰে কৈছিলে আৰু নহলে সদায়ে মানে হনুমান চালিসাৰ নামত আহুতি অকনমান দিব দিছিলে এইটো বাৰু মই নেক্সট এটা ভিডিঅ'ত জনাই দিম যে হনুমান চালিসা পঢ়ি আমি কেনেদৰে আহুতি দি আমাৰ যোনবিলাক ব্লেক এনাৰ্জি থাকে যিকোনো আৰু ব্লেক এনাৰ্জি থাকিলেতো জানে আমাৰ যিকোনো হোৱা কামত বাধা বিঘিনি দিয়ে এইবিলাক মানে নোহোৱা কৰিবৰ কাৰণে এইবিলাক কৰা হয় সো আৰু থাৰ্ডটো তেওঁ কৈছিলে যে আমি ৰেগুলাৰ মানে হনুমান চালিসা পঢ়িব লাগে নহলেও মানে মঙ্গলবাৰটো হলেও মানে আমি হনুমান চালিসা পঢ়িব লাগে যদিহে আমাৰ ওপৰত কিবা বেয়া মানে প্ৰভাৱ থাকে তেতিয়া সেইবোৰ সকলোবোৰ কাট যায় অতি সোনকালে আৰু তেওঁ লগতে কৈছিলে যে হনুমান চালিসাখন নপঢ়িলেও মোবাইলত মানে জোৰকৈ মানে ভলিউমত লগাই থব দিছিলে আৰু সন্মুখত পঢ়াৰ টাইমত সন্মুখত এটা লতাত জল লৈ হনুমান চালিসাখন যেতিয়া পঢ়া হ'ব এইখিনি জল সবতে ঘৰত বাহিৰত সকলোতে তেওঁ ছটিয়াই দিব দিছিলে এইখিনি জল বহুত মানে শক্তিশালী হৈ যায় আমি সকলোৱে জানো যে হনুমান চালিসাত বহুত শক্তি থাকে আৰু লগতে হনুমান চালিসাৰ সংকল্পিত জলখিনিতো বহুত শক্তি থাকে সংকল্প নললেও তেনেকৈ আমি যদি মঙ্গলবাৰেও যদি 7টা বা 21টা মঙ্গলবাৰ যদি তেনেকৈও যদি জল অকণমান আগত লৈ তেনেকৈও যদি কৰোঁ সেইটো বহুত মানে ভাল হয় লগতে বজৰং বানটো পঢ়িব লাগে যদি একদম বেয়া পৰিস্থিতিত থাকে তেতিয়া বজৰং বানটো আমি পঢ়িব লাগে বজৰং বান বুলি এই কাৰণে কোৱা হয় যে যিবোৰে আমাৰ ওপৰত এইবোৰ বান প্ৰয়োগ কৰে বেয়া নিগেটিভ এনাৰ্জিবোৰ তেওঁলোকৰ ওপৰত মানে সেইবিলাক পৰে আৰু এইবিলাক হনুমানৰে সব আঁতৰাই দিয়ে সো আমি হনুমান চালিসা লগতে বজৰং বান যদি একদম বেয়া সিচুৱেশ্যনত পৰে তেতিয়া এইখিনি পঢ়িব লাগে তাৰ পিছত এই জলখিনি খাব লাগে আৰু গোটেই ঘৰত মানে ছটিয়াই দিব লাগে সো এইখিনি আছিল আজিৰ ভিডিঅ'টোত থ্যাংক ইউ